हाय गाइस गुड मॉर्निंग। सेकेंड चैनल आप लोगों सबके स्वागत जनाइছোঁ। सो मैं যাব ওলাইছোঁ টিংখাঙৰ ডিৰৈ গাঁও কি ডিৰৈ গাঁও নে কিবা জেগা এডোখৰ আছে তালৈকে যাব ওলাইছোঁ। কিন্তু আমাৰ সূৰ্য দেৱতা বা কি কয় আৰু এইখনে আমাৰ পথাৰ চক ধুনীয়া সেউজীয়া আৰু পথাৰক চিন্তি আমি এইফালে যাব লাগিব। আৰু এই আমি আহি পালোঁ চহৰীকটা। আজি মোক লৈ যাব সি তহঁতি চিনি পাৱ না ভাই? পাওঁ। মই টিংখাং গৈ নাই পোৱা, সি চিনি পায়, তাকে সি মোক লৈ যাব টিংখাঙলৈকে। তো এতিয়া আমি আহি পালোঁ লেঙেৰী চাৰিআলি এটা ধুনীয়া ঘৰৰ তলত ৰখি আছোঁ আৰু এইফালে যাব লাগিব চিধাকৈ। তাৰ আগতে চাই লওঁ গুগল মেপটো। আৰু মানে মোৰ লগত যোনে যাব না সি মানে ৰাজঘৰলৈকে গৈ পাইছোঁ কৈছে, এতিয়া কৈছে টিংখাঙলৈকে গৈ নাই পোৱা। আমি এটা মাৰিব লাগিব টিংখাং। আমি 12-13 কিলোমিটাৰমান আহিলোঁৱেই আৰু ইয়াৰ পৰা কিমান আছে? 18 কিলোমিটাৰ আছে। চলো গুগল মেপক চিন্তি টিংখাঙৰ ডিৰৈ গাঁৱলৈকে। টিংখাঙৰ পৰা ডিৰৈ গাঁৱলৈ দূৰ আছে, তাত গৈ মেলি বিচাৰিম আৰু ডিৰৈ গাঁও। চলো। আৰু এনেকৈ চিধা গৈ থাকিব লাগিব, ক'তো সোমাব নালাগে গলিয়ে চলিয়ে, চিধা গৈ মেলি। আজি কিন্তু ৰ'দটো তামাম দিছে হে, কিন্তু গাড়ী ঘোঁৰা নাই, মজা গৈ আছোঁ, ন' টেনশ্যন। আৰু আমি গৈছিলোঁ এইফালে, কিন্তু এইফালে নহয় বুলি কৈছে, যাব লাগিব এইফালে। আগত গলি এটা আছে, আমাৰ ভুল হৈ গ'ল। চলো। আমি বাৰু টিংখাঙলৈকে আহি পালোঁ, কিন্তু ডিৰৈ গাঁওটো কোনফালে মানে বহুতে নাজানে। ডিৰৈ গাঁও মই নাজানো নহয়। ডিৰৈ গাঁও নাজানে? আপুনি ইয়াৰ নহয় নেকি? আপুনি ইয়াৰ নহয়? ডিৰৈ খালি জানো। उठाले रे बाबा उठाले मेरे को नहीं रे इन दोनों को उठा ले। ডিৰৈ গ্ৰাণ্ড নেকি? ডিৰৈ গ্ৰাণ্ড নেকি? ডিৰৈ গ্ৰাণ্ড কোন কিমান দূৰ? ডিৰৈ গ্ৰাণ্ড 31 নং কি বি ব্লক নেকি? এইফালে আছে। মানে টিংখাঙৰ পৰা বহুত ভিতৰলৈকে সোমাই যাব লাগে বোলে ডিৰৈ গাঁও। তাকে মানুহবোৰ মানে মেইন লোকেশ্যনটো মানে ক'ব পৰা নাই। আৰে কি হ'ব ভাই, বিচাৰি পামনে? পোৱাই নাই হে, ঘূৰি আছোঁ ডিৰৈ গাঁও বিচাৰি পোৱাই নাই। এতিয়া আকৌ মেইন কথা ATM বিচাৰিবলগীয়া হৈছে হে। ATM এতিয়া আকৌ বিচাৰোঁ ATM। আৰু আমি এতিয়া সোমাই গ'লোঁ বজাৰলৈ, উদ্ধাৰ অভিযানত আহি গ'লোঁ ATM বিচাৰি, কিন্তু এতিয়া ATM বিচাৰি পোৱা নাই হে। ইমান ডাঙৰ বজাৰত ATM এখনো নাই বে, বিচাৰি হাইৰাণ হৈ গৈছোঁ, ক'তনো ATM আছে হে। আৰু ফাইনেলি বিচাৰি পাই গ'লোঁ ATM। এইখন চক চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। মাৰি দিলোঁ পিন, আহি গ'ল পইচা। এতিয়া বজাৰ কৰিব লাগিব না। ভাল দিব দেই, গেলাব নিদিব। কৰি ল'লোঁ বজাৰ। এতিয়া বিচাৰিব যাওঁ ডিৰৈ গাঁও, আৰু 8 কিলোমিটাৰমান আছে বুলি কৈছে। 8 কিলোমিটাৰ পাছত পামগৈ ডিৰৈ গাঁও। চলো। সোমাই গ'লোঁ ৰাস্তা। আমি যাব লাগিছিলে বেলেগ ৰাস্তা দি, কিন্তু আহি গ'লোঁ বেলেগ ৰাস্তা দি। আমি আহিব লাগিছিলে পিঠাগুটি ফালৰ পৰা, কিন্তু আমি আহিলোঁ ডিৰৈ বুলি কয়। ডিৰৈ এইফালে সোমাই দিলোঁ, কিন্তু ৰাস্তা ভাল নহয়, একদম লাহে গৈ আছে, জাৰ্কিং পূৰা। ভাই লাহে ব'ল, যদি পৰি যাওঁ। এয়া চোক নাহে তলত, দলং। আৰু ফাইনেলি বিচাৰি পাই গ'লোঁ। ঘৰটো দেখা যেন লাগিছে, কিন্তু ৰাস্তাটো চোক নাহে। যদি ইফাল যদি হয় নহয়, ডাইৰেক্ট পথাৰত। আৰু এয়া আমি য'ত আহিছিলোঁ, আৰু ককাৰ কাহিনীবোৰ যদি শুনে নহয়, মানে আপোনালোকৰো দুখ লাগিব হে। আৰু মই আহি পালোঁ মেইন আমি য'ত আহিছিলোঁ, ককাৰ ঘৰত আহি পাইছোঁ। এইটো মোৰ লগত আছে ককা আৰু সৰু ভাইটি এটা আছে। আৰু এয়া ভাইটি, তোমাৰ নাম কি ভাইটি? নমস্কাৰ, মোৰ নাম শ্ৰী সুৰজ মুৰা। আৰু তুমি পঢ়ি আছা নেকি? কোন ক্লাছত পঢ়ি আছা? ক্লাছ 5ত। আৰু মেইন কথাটো এনেকৈ, মানে যোনটো সৰু পোৱালি আপোনালোকে দেখিছে না, মানে যেতিয়া সি সৰু আছিলে মাকক দেখিয়ে নাপালে, সি মৰি থাকিলে। আৰু ক্লাছ 5ত পঢ়িছে, কিন্তু এতিয়া ক'ভিডৰ কাৰণে স্কুল যোৱা নাই। আৰু দিনত মানে দিন হাজিৰা কৰি বাপেকক খুৱাইছে। এয়া বাপেক, আৰু বাপেকৰো গা ভাল নাই, বহুত কিবা মানে বেমাৰ হৈ আছে, তাৰ কাৰণে মানে উপায় নাই মানে। আৰু আপোনাৰ বেমাৰ কি হৈছে? মুৰ্গী বেমাৰ কয় এইটো। আপোনাৰ কিবা ভৰিটো দুখ পাইছিলে নেকি? জুইত পৰিছিলে। আপোনালোকৰ ঘৰত কোন আছে? মই। আপোনালোকে কিবা চৰকাৰৰ পৰা কিবা সুবিধা পাইছে নেকি? নাই পোৱা। আপোনালোকে ইয়াত প্ৰেচিডেণ্ট কোন? বিনোদ তাঁতী ইয়াত আহিছেনে? এদিন এইটো গম পোৱাৰ লগতে নিউজটো পাই মেলি আহিছে মানে? আহিছে। নিউজটো নোপোৱাৰ আগতে নাই অহা নেকি? নাই অহা। একো খা খবৰ লোৱা নাই?
সেই ককাহঁতৰ ঘৰ ওচৰৰে দাদা কেইজনমান আছে আৰু দাদা এই ককাক যিহেতু চৰকাৰ একো সা সুবিধা একো পোৱা নাই নেকি এতিয়ালৈকে একো পোৱা নাই অঁ আৰু যিহেতু ওচৰতে ঠিংকাঙতে বিমল বৰা ছাৰৰ এইটো একো অহা মানে একো কি নাই এইটো ঘৰটো ভাঙিব আৰু যদি হয় বতাহ যদি এবাৰ যদি মাৰি দিয়ে ন ভাঙি যাব একো মানে একো নাই নাই চৰকাৰ আৰু ওচৰৰ আপোনালোকৰ যে যোনটো পঞ্চায়তৰ পৰা একো নাই পঞ্চায়তৰ প্ৰতিনিধি এতিয়ালৈকে অহা নাই আৰু যিহেতু বাতৰিটো প্ৰচাৰ হয় বাতৰিটো প্ৰচাৰ হোৱাৰ কেইদিনমানৰ পিছত আহিছিলে পঞ্চায়তৰ আচ্ছা 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 মানে বাতৰিটো পোৱাৰ পিছতহে আহিছে কিন্তু বাতৰিটো আগততো অহা নাই নাই আৰু টিউবেল চিউবেল ইহঁতে পানী ক'ত খায় পানী বেলেগৰ খোৱা পানীৰ পৰা বেলেগৰ ঘৰৰ পৰা আনে আৰু যিকোনো কামৰ কাৰণে এইটো নাদৰ পানীয়ে খায় আৰু যিহেতু ককাৰো একদম গাটো বেয়া মানে গোটেই ভৰি চৰি জ্বলি অৱস্থা নাই আৰু ইয়াক এই সৰু ল'ৰাটোৱে কিবা দিনত হাজিৰা কৰিব যায় হয় দিনত হাজিৰা কৰিব যায় বাগানত পাত ছিঙিব যায় আৰু সময় পালে কিতাপ পঢ়ে আৰু আচ্ছা আচ্ছা কেইবছৰমান হ'ল ল'ৰাটোৰ 10 বছৰ হৈছে এতিয়া এই 10 বছৰ বয়সতে ইমান কষ্ট হয় ইমান কষ্ট এই পৰিৱৰ্তন আপোনালোকে দেখিছে আচ্ছা আৰু বাহিৰৰ পৰা ঘৰটো চোক নাহে যদি বতাহ যদি স্পীড যদি মাৰি দিয়ে ন ঘৰটো ক'ৰবাত উৰাই লৈ যাব আৰু ককাৰ 51 নম্বৰ ডিছক্ৰিপশ্যনত আছে যোনে যি পায় সহায় কৰিব চোক প্লিজ আৰু এইটো চোক নাহে নলাটো চোক এই নলাইদি মানে গা চা ধুৱে মানে এই পানী বহুত ব্যৱহাৰ কৰে কিন্তু এইটো চোক নাহে গোটেই ভেকুলি আছে গোটেই পানীটো লেতেৰা মানে কি বুলি ক'ম আৰু মোৰ ফালৰ পৰা কিবা এটা দিবলৈ চেষ্টা কৰিলোঁ কিন্তু মেইন কথাটো কি হ'ল এইটোতে গোটেই মানে লাইফটো চলি থাকিব নোৱাৰে মেইন কথা চৰকাৰৰ ছাপৰ্ট লাগিব আৰু যিহেতু আপোনালোকে ঘৰটো দেখিলে যদি বতাহ ধুমুহা যদি মাৰে নহয় মানে ভাঙি আহিব আৰু চব নাই দুটাই আছে এইটোতো গোটেই মানে চলিব নোৱাৰে চব বিমল বৰা ছাৰক মোৰ ফালৰ পৰা অনুৰোধ অতি সোনকালে আহি কিবা এটা ব্যৱস্থা এটা কৰি দিয়ক